একদম মজা আছে লগাই ললো গোটেইখিনিতে অলপ লগাই মানে পুৰা এনেকৈ ঘঁহি দিব অলপ বদলি দি এতিয়া ধুনীয়াকৈ আধা ঘণ্টাৰ বাবে ৰখাই থৈ দিম আৰু বিশেষকৈ তাৰ আগত যদি শুকায় তেতিয়াও ধুনীয়াকৈ সোনকালে ধুই দিম তো ধুই কৰি পাছত দেখাই আছোঁ ফ্ৰেণ্ডছ একদম হাতৰি এখন লৈ আহিছোঁ ৰ'ব হাতৰিখন লৈ আহিছোঁ হয় এতিয়া কি কৰিম আপোনালোকৰ জানিব মন গৈছে নহয়নে বাৰু মই ধুনীয়াকৈ দেখাই আছোঁ সেয়া আৰু হালধি অলপ খান্দিব আহিছোঁ অলপ মানে কিয় খান্দিব আহিছোঁ মই কৈ আছোঁ ৰ'ব খান্দি লওঁ এইফালে ধুনীয়াকৈ খান্দি লওঁ ৰ'ব দেই ফ্ৰেণ্ডছ এই চাওকচোন কিমান ধুনীয়াকৈ হৈ আছে ফ্ৰেণ্ডছ কি কালাৰ চাওকচোন ইমান ধুনীয়া তাজা তাজা হালধি মই ইমান কণে নিম মানে মুখখন যিহে বেয়া হৈ গৈছে ভাবিছোঁ অলপ হালধিকে সানি পেলাই ভাল কৰি লওঁ নে কি কয় ইমান সানিব নোৱাৰোঁ ফ্ৰেণ্ডছ এইকণকে লৈ যাওঁ হালধি কিন্তু ইমান ধুনীয়াকৈ হৈ আছে বাবৰি বাবৰি ফালে এয়া চাওকচোন ইয়াৰ তলত আৰু আছে এয়া ইমান ধুনীয়া নহয়নে এনেকৈ সান্দি লৈ আহিলোঁ এতিয়া মই কিহৰ লগত লগাওঁ কেনেকৈ লগাওঁ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব গাইজ মই এতিয়া ধুনীয়াকৈ হালধিখিনি খুন্দি ল'লোঁ লৈ ৰস উলিয়াই ল'লোঁ আৰু এইখিনি কি ধৰিব পাৰিছেনে এইখিনি হৈছে গাখীৰ মাখন দেই ফ্ৰেণ্ডছ মানে গাখীৰখিনি গৰমালে যিটো ওপৰত চামনি উঠে সেইখিনিও ল'ব পাৰে আৰু আপোনালোকে দৈ কৰি থ'লে ওপৰত যে ক্ৰীমৰ নিচিনা মানে অলপ তেল তেল হৈ থাকে সেইখিনিও ল'ব পাৰে মই ধুনীয়াকৈ সেয়া অলপ লৈ লৈছোঁ মই মাখন লৈছোঁ ঘি বনাবলৈ ৰাখি যোৱা তাৰে অলপ লৈছোঁ ধুনীয়াকৈ এতিয়া সানো নে কি কয় এতিয়া ধুনীয়াকৈ একদম মিক্স কৰি ল'লোঁ লৈ মজা আছে মুখত লগাম ইফালে ধুনীয়াকৈ লগাই লৈছোঁ মানে এতিয়া যিহেতু ঠাণ্ডা দিন ন মুখখন অলপ কিবা খহটা হৈ থাকে ফাটা ফাটা নিচিনা এনেকুৱা সানিলে মানে মুখখন উজ্জ্বলো হ'ব আৰু অলপ ক্ৰীম অইলি নিচিনা ধুনীয়াকৈ মানে চফ্ট কোমল হ'ব আৰু তো ধুনীয়াকৈ মই লগাই লওঁ ৰ'ব লগাই পেলাই ভালকৈ দেখাই আছোঁ ফ্ৰেণ্ডছ এতিয়া ধুনীয়াকৈ একদম মজা আছে লগাই ল'লোঁ গোটেইখিনিতে অলপ লগাই মানে পুৰা এনেকৈ ঘঁহি দিব অলপ বদলি দি এতিয়া ধুনীয়াকৈ আধা ঘণ্টাৰ বাবে ৰখাই থৈ দিম আৰু বিশেষকৈ তাৰ আগত যদি শুকায় তেতিয়াও ধুনীয়াকৈ সোনকালে ধুই দিম তো ধুই কৰি পাছত দেখাই আছোঁ ধুনীয়াকৈ মুখখন ধুই দিলোঁ এয়া চাওক একদম স্কিনটো অলপ হ'লেও চফ্ট মানে চাফা লাগিছে নহয়নে বাৰু তো আপোনালোকে ধুনীয়াকৈ ট্ৰাই কৰিব ভাল লাগিব আৰু ধুনীয়াকৈ মই মুচি কাচি ডেইলি ইউজ কৰা ক্ৰীম অলপ সানিম আৰু ধুনীয়াকৈ এতিয়া চাওক একদম ৰিয়েল স্কিন দে ফ্ৰেণ্ডছ একো ফিল্টাৰ নাই ইউজ কৰা তো এনেকৈ আপোনালোকে সানি চাব যদি কোনোবা সানা নাই তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব কোনোবা যদি সানা নাই সানিব পাৰে এয়া মোৰ স্কিনটো এতিয়া ধুনীয়াকৈ দেখাই দিছোঁ চাওক একদম চব ধৰিব পাৰিছে কি আছে কি নাই তো বাই